ধুবুৰী জিলাত মাইনৰিটি স্কলাৰশ্বিপ সংখ্যালঘু ছাত্ৰবৃত্তিৰ নামত বিয়াগম কেলেংকাৰী হৈছে। আমি এই বিষয়ে 6 মাহ আগত ধুবুৰী জিলা উপায়ুক্ত মহোদয়ক মেমনৰ পত্ৰ দাখিল কৰিছিলোঁ। আজিলৈ জিলা উপায়ুক্ত মহোদয়ে এই ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। আমি তথ্য উলিয়াইছোঁ, দেখিছোঁ যে ধুবুৰী জিলাৰ বিভিন্ন স্কুলসমূহত মাইনৰিটি স্কলাৰশ্বিপৰ নামত অহা পইচা টকা পৰীক্ষিত ছাত্ৰ ছাত্ৰীবিলাকে পোৱা নাই। সিহঁতকৈ দেখিছোঁ যে বিলিচিপাৰা মহকুমাৰ সপুনমাৰী বুচিশ্বৰ ইবি মাদ্ৰাছা, এইখন ইবি মাদ্ৰাছাত আপোনালোকে দেখিছে ইবি মাদ্ৰাছাৰ ছাত্ৰ ছাত্ৰীসকল আহিছে ইয়াত। আমি দেখিছোঁ যে তাত 240জন ছাত্ৰ ছাত্ৰী আছিলে। তেওঁলোকে কোৱা মতে আমি তথ্য উলিয়াইছোঁ, আমি দেখিলোঁ যে তাৰে এজনো ছাত্ৰ ছাত্ৰী পইচা পোৱা নাই। আমি আজি সেই ছাত্ৰ ছাত্ৰীসকলক লগত লৈ বিলিচিপাৰা ইউকো বেংকৰ শাখাত আহিলোঁ আৰু ইউকো বেংকৰ মেনেজাৰৰ লগত আমি বহিলোঁ। মেনেজাৰে আমাৰ তথ্যখিনি দেখি তেওঁ তবত মানিলে যে এতিয়া মানে কেনেকুৱা কথা হ'ল যে এজন ছাত্ৰই এই পইচাখিনি পোৱা নাই। গতিকে আমি দেখিছোঁ যে বুচিশ্বৰ ইবি মাদ্ৰাছা স্কুলৰ 2019-20 বিত্তীয় বছৰৰ সংখ্যালঘু ছাত্ৰবৃত্তিৰ প্ৰায় 26 লাখ টকাৰ এক বিয়াগম জালিয়াতি হৈছে। দুখজনক কথা, যি সময়ত চৰকাৰে সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ বাবে ছাত্ৰবৃত্তিৰ টকা মোকলাই দিছিলে, ধুবুৰী জিলাত কেইবা কোটি টকা কেলেংকাৰী হৈছে। বৃদ্ধা মানুহৰ নামতো তেওঁলোকে এই স্কলাৰশ্বিপত পইচা সোমাই দিছে। এই ক্ষেত্ৰত একাংশ CSP-সকলে কাষ্টমাৰ ছাৰ্ভিচ পইণ্টৰ যি ছাৰ্ভিচ পইণ্ট মানে ছাৰ্ভিচ পইণ্টৰ যি সত্ত্বাধিকাৰী, তেওঁলোকে ভুৱা একাউণ্ট সাজি আপোনালোকে জানে যে এই ল'ৰাবিলাকৰ একাউণ্ট তেওঁলোকৰ হাতত নাই, অথচ এজন মানুহৰ ফিংগাৰ ব্যৱহাৰ কৰি এই CSP-জনে লাখ লাখ টকা আত্মসাৎ কৰিছে। আমি ধুবুৰী জিলা কৃষি সমাধান সংগ্ৰাম সমিতিৰ ফালৰ পৰা দাবী জনাইছোঁ, অচিৰেই বুচিশ্বৰ ইবি মাদ্ৰাছাত থকা স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ যি প্ৰাপ্য তেওঁলোকৰ স্কলাৰশ্বিপৰ টকা পাব লাগিব আৰু ইয়াৰ লগত জড়িত ব্যক্তিসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। যদি জিলা উপায়ুক্ত মহোদয় বা জিলা কৰ্তৃপক্ষই যদি ইয়াৰ উচিত তদন্ত বা উচিত বিচাৰ নকৰে, তেনেহ'লে আমি কৃষি সমাধান সংগ্ৰাম সমিতিয়ে ধুবুৰী জিলাত এই ব্যাপক আন্দোলনৰ কাৰ্যসূচী ল'ম। গতিকে দুখজনক কথা যে দুখীয়া ছাত্ৰ ছাত্ৰীসকলে ভালকৈ তেওঁলোকে কিতাপ পাতি কিনিব পৰা নাই, তেওঁলোকে ভালকৈ পোচাক পাতি কিনিব পৰা নাই। গতিকে এনে সময়তে সংখ্যালঘু মানুহৰ কাৰণে, সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ কাৰণে তেওঁলোকে যি উন্নয়নৰ কাৰণে বা ডেভেলপমেণ্টৰ কাৰণে তেওঁলোকে যি পইচা দিছিলে, আজি ধুবুৰী জিলাত এই পইচাখিনি একেবাৰে ঘৰত পৰিণত হৈছে। এই পইচাখিনি প্ৰকৃত ছাত্ৰ ছাত্ৰীসকলে পোৱা নাই। গতিকে আমি একবাৰৰ কাৰণে অসমৰ শিক্ষামন্ত্ৰী মহোদয়ক, ধুবুৰী জিলা উপায়ুক্ত মহোদয়ক দাবী জনাইছোঁ যে অচিৰেই বুচিশ্বৰ ইমি স্কুলৰ লগতে চৰাঞ্চলৰ বা গ্ৰাম্য অঞ্চলৰ যিমানখিনি স্কলাৰশ্বিপৰ কেলেংকাৰী হৈছে, এই সকলো স্কুলত ইনকুৱাৰী হ'ব লাগিব আৰু তদন্ত হ'ব লাগিব। ইয়াৰ লগত জড়িত এই দুষ্কৃতিকাৰী, ইয়াৰ লগত জড়িত এই বদমাছবিলাকক গ্ৰেপ্তাৰ কৰিব লাগিব। আমি ধুবুৰী জিলা কৃষি সমাধান সংগ্ৰাম সমিতিৰ ফালৰ পৰা দাবী জনাইছোঁ, জিলা উপায়ুক্ত মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ যে আপুনি অতি সোনকালে এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰক, অন্যথায় আমি কৃষি সমাধান সংগ্ৰাম সমিতিয়ে ধুবুৰী জিলাত ব্যাপকভাৱে আমি গণতান্ত্ৰিক আন্দোলন চলাই লৈ যাবৰ কাৰণে বাধ্য হ'ম।